বৰষুণৰ সৈতে স্বাগতম জনাইছো মোৰ মিনি ব্লগলৈ। যি ঢেৰেকনি মাৰি আছে মোৰ মানে ভয়ে লাগি আছে, তথাপিও উপায় নাই, আহিবতো লাগিবই। আৰু ডিউটিৰ পৰা আহি আবেলি অকণমান ফুৰিবলৈ গৈছিলোঁ, কিন্তু ভাগ্য বেয়া আমি গুচি আহিব লগা হ'ল আৰু বৰষুণ দিলে। তাৰপিছত ঘৰত আহি ভাবিলোঁ কিবা খুৱাই যাওক, কিনো খাওঁ। মায়ে বুট ভিজাই থৈছিল, ভাবিলোঁ এইটোৱে বুটৰ কিবা চাট বনাই লওঁ, আৰু তাৰ কাৰণে মই বুটখিনি ফাৰ্ষ্ট ভাজি ল'লোঁ। তাৰপিছত চাটটোৰ কাৰণে পিঁয়াজ আৰু জলকীয়া আৰু ইয়াতে কুৰকুৰি দিলোঁ। সেনেকৈ মছলা পাতিখিনি মই আগতে তেলত দিলোঁ আৰু খাই বহুত ভাল লাগিছিলে। এনেকৈ মানে বৰষুণৰ বতৰত কিবা কিবি চটপটা খাই থাকিবলৈ মন যায়। এইটো হৈছে মই ঘৰত বনোৱা পেৰা, ভিডিঅ'টো দিম বাৰু, আপোনালোকে চাই ল'ব। আৰু মই ফাৰ্ষ্ট টাইম বনাইছোঁ, কিন্তু দেখাত ইমান ভাল হোৱা নাই, মানে পাৰফেক্ট হোৱা নাই, কিন্তু খাবলৈ মানে একজেক্ট পেৰাৰ দৰে হৈছে। আৰু মোৰ পেৰা বনোৱা ভিডিঅ'টো আগতে আপলোড কৰিলোঁ, আপোনালোকে চাই ল'ব।